हेलो फ्रेंड्स वेलकम बैक माय यूट्यूब चैनल SMS फैक्ट पॉइंट बंधुসকল আজি মই আপোনালোকক এনেকুৱা কেইটামান ফেক্ট যোনকেইটা শুনি আপোনালোকৰ নিশ্চয় ভাল লাগিব সেইকাৰণে বন্ধুসকল মোৰ এই ভিডিঅ'টো ক'তো স্কিপ নকৰো প্ৰথমবাৰ হ'লে নিশ্চয় চাব বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো ফেক্ট নম্বৰ 20 স্নেলবোৰে 3 বছৰ একেৰাহে শুই থাকিব পাৰে ফেক্ট নম্বৰ 19 আমেৰিকাত ইমান ওয়েট প্ৰডিউস নহয় যিমান কি আমেৰিকাত টবাকো মানে ধপাত জাতীয় বস্তু প্ৰডিউস হয় বন্ধুসকল মই ইয়াত আমেৰিকা মানে গোটেই হোল মহাদেশখনক বুজোৱা নাই অকল ইউনাইটেড ষ্টেট অফ আমেৰিকাকে বুজাইছোঁ ইয়াক লৈ কনফিউজ নহ'ব ফেক্ট নম্বৰ 18 এভাকাডো এনেকুৱা এটা ফল যোনটো সকলোতকৈ বেছি প্ৰটিন ৰিচ হয় মানে বন্ধুসকল সকলোতকৈ বেছি প্ৰটিন থকা ফল এভাকাডো হয় ফেক্ট নম্বৰ 17 আমাৰ ভৰিৰ নখবোৰে হাতৰ নখবোৰতকৈ 4 গুণ বেছি সময় লয় দীঘল হ'বলৈ ফেক্ট নম্বৰ 16 60টা গৰুৱে এদিনত প্ৰায় 1 টন গাখীৰ প্ৰডিউস কৰিব পাৰে ফেক্ট নম্বৰ 15 পৃথিৱীত ইমান মানুহ নাই যিমান কি এজন মানুহৰ তাত চেলছ আছে বুজিব পাৰিছে ন বন্ধুসকল ফেক্ট নম্বৰ 14 পেৰিছত মানুহতকৈ বেছি কুকুৰ পোৱা যায় ফেক্ট নম্বৰ 13 আলাস্কাই এখন এনেকুৱা ৰাজ্য যোনখন ৰাজ্যৰ নাম কিউআৰটি কিবোৰ্ড মানে এখন কিবোৰ্ডৰ মাত্ৰ এটা ৰ ব্যৱহাৰ কৰি লিখিব পাৰে ফেক্ট নম্বৰ 12 মানুহৰ ৰাতি স্মেল কৰা সেন্সটো বৃদ্ধি পায় ফেক্ট নম্বৰ 11 হিপোপটামাছ পৃথিৱীৰ ভিতৰত থাৰ্ড লাৰ্জেষ্ট ল্যান্ড মেমেল হয় ফেক্ট নম্বৰ 10 নিগনিবোৰে কতো ৰেষ্ট নোলোৱাকৈ 1 পৰা 2 মাইললৈকে সাঁতুৰিব পাৰে ফেক্ট নম্বৰ 9 টাউন শব্দটো ইংলিছ ল্যাঙ্গুৱেজৰ সকলোতকৈ পুৰণা শব্দ ফেক্ট নম্বৰ 8 পৃথিৱীৰ মহাদেশকেইখনৰ নাম প্ৰথম যোনটো আখৰেৰে আৰম্ভ হয় সেই আখৰটোৰে হয় যেনে এছিয়া এৰে আৰম্ভ আৰু এৰে শেষ ইউৰোপ ইৰে আৰম্ভ আৰু ইৰে শেষ মাত্ৰ নৰ্থ আৰু সাউথ আমেৰিকাক এৰি কিন্তু এই দুখনক যদি একেলগে ধৰে তেতিয়াহ'লে আমেৰিকা এৰে আৰম্ভ এৰে শেষ ফেক্ট নম্বৰ 7 ৰাণী মৌমাখিবোৰে এদিনত প্ৰায় 1500টা কণী পাৰে ফেক্ট নম্বৰ 6 আমি যদি নাক বন্ধ কৰি আপেল আলু বা পিঁয়াজ খাওঁ তেনেহ'লে এই তিনিটাৰ সোৱাদ আমি একে যেন পাম ফেক্ট নম্বৰ 5 জেলিফিছৰ গোটেই শৰীৰটোৰ 95% পানীৰে গঠিত ফেক্ট নম্বৰ 4 প্ৰেইং মেণ্টিছ যোনটো ইনচেক্ট আছে এই ইনচেক্টটোৱে নিজৰ গলটো 360 ডিগ্ৰীলৈকে ঘূৰাব পাৰে ফেক্ট নম্বৰ 3 এটা গাহৰিৰ বাবে ফিজিক্যালি আকাশলৈ চোৱা ইম্পসিবল হয় ফেক্ট নম্বৰ 2 আমাৰ যোনটো ৰাইট লাং আছে সেইটোৱে লেফট লাংতকৈ বেছি এয়াৰ লয় আৰু বেছি এয়াৰ এৰিও দিয়ে নম্বৰ 1 আমাৰ এই পৃথিৱীখনত এজন মানুহৰ বিনিময় 1 মিলিয়নটা পৰুৱা আছে বুজিব পাৰিছে ন বন্ধুসকল এজন মানুহৰ বিনিময় 1 মিলিয়নটা পৰুৱা তেতিয়াহ'লে ভাবকচোন আমাৰ এই পৃথিৱীখনত কিমানটা পৰুৱা আছে বাৰু বন্ধুসকল যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ যাতে প্ৰথমে চাব পাৰে সেইবাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাটনটো অন কৰি দিব